হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? আজি মই আপোনালোকলৈ লৈ আহিছোঁ ক্ৰিস্পি প্ৰন ফ্ৰাই ৰেচিপি। এই ৰেচিপিটো আপোনালোকে মিছা মাছৰ পকৰি বুলিও ক'ব পাৰে। তেন্তে বলকচোন মইনো এই মিছা মাছখিনি কেনেদৰে পকৰি বনালোঁ চাওঁ। আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ চাইছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মিছা মাছখিনি মই ভালদৰে চফা কৰি ধুই লৈছোঁ। আৰু ইয়াতে মই দি দিম এতিয়া অকণমান নহৰু। আৰু অকণমান কাজি নেমুৰ ৰস। সোৱাদ অনুসৰি অকণমান নিমখ আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। এইখিনি মিক্স কৰা হৈ যোৱাৰ পিছত মই এইখিনি 10-15 মিনিটৰ কাৰণে এইখিনি এনেদৰে ৰাখি দিম। 15 মিনিট হৈ যোৱাৰ পিছত মই ইয়াতে দি দিম অকণমান জলকীয়া গুড়ি, হালধি আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। প্লেট এখনত মই এচামুচ ময়দা লৈছোঁ আৰু এচামুচ কৰ্ণফ্ল'ৰ, সোৱাদ অনুসৰি অকণমান নিমখ, আদা নহৰু আৰু অকণমান জালুকৰ গুড়ি, পানী অকণমান দি এইখিনি মই ভালদৰে মিহলি কৰি লৈছোঁ। এইখিনি হৈছে ব্ৰেডৰ গুড়ি। মিছা মাছখিনি এতিয়া মই এনেদৰে এটা এটাকৈ লগাই তেলত দি যাম। এয়া দেখিছেনে, এইখিনি ৰঙা হ'বলৈ ধৰিছে। এইখিনি মোৰ ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই এইখিনি প্লেটত উলিয়াই ল'ম। বহুত ধুনীয়া ক্ৰাঞ্চি হৈছে এইখিনি। এয়া মোৰ আজিৰ প্ৰন ফ্ৰাই ৰেডি হৈ গ'ল। আপোনালোকে দেখিছেনে, ইমান ধুনীয়া হৈছে দেখিবলৈ আৰু খাবলৈও বহুত ধুনীয়া হৈছে। আৰু লগত খাবলৈ মই চাটনি এটা বনাইছোঁ। আপোনালোকে ভাতৰ লগত খাওঁ বুলি ক'লেও খাব পাৰে বা চাহৰ লগতো খাব পাৰে। ঘৰত আলহী গেষ্ট আহিলে এনেদৰে বনাই দিব পাৰে। তেন্তে ফ্ৰেণ্ডছ, কেনেকুৱা পালে মোৰ আজিৰ ৰেচিপিটো? কমেণ্ট বক্সত প্লিজ জনাই দিব কমেণ্ট কৰি। আৰু আপোনালোকে যদি মোৰ এই ৰেচিপিবিলাকৰ ভিডিঅ' চাই থাকিব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক পাই থাকিব। তেন্তে আজিলৈ ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।